নমস্কাৰ গাইজ, মই দীপুল। আপুনি চাই আছে মোৰ ইউটিউব চেনেল দীপুল DS ব্লগ। গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো কুশলে আছে। আৰু মোৰ খবৰ কি ক'ম, দেখিছেনে ৰাস্তাটো? মই গৈ আছোঁ বৰ্তমান লখিমপুৰ বালিগাঁও, মানে মাজুলীৰ যিটো ডেকাচাং হয়, পাপন দা জুবিন দাই য'ত মানে প্ৰগ্ৰেম কৰি যায়, ডেকাচাং চাঙৰ কাষতে যিটো বিল হয়, এই বিলটোৰ ওপৰেদি এখন কাঠৰ দলং আছে। বৰ্তমান কাঠৰ দলংখন ভাগিলে, চ' মই বাইক লৈ আহিছিলোঁ। বাইক আনি দলঙৰ সিটো মূৰে থৈ নাৱত আহিলোঁ। ভাবিছিলোঁ নাৱতে ভিডিঅ'টো কৰিম, কিন্তু প্ৰথম নাৱত উঠিছিলোঁ টুলুঙা নাও, যিখন এফালে ভৰ দিলে এনেকৈ টুলুং বুটুং কৰে। চ' ভিডিঅ'টো বনাব নোৱাৰিলোঁ, আৰু এতিয়া ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ মানে কিমান কষ্টৰে গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ। দেখিছে, জোতা তিতা খতম, লং পেণ্টলৈকে তিতি গৈছে। এনেকৈ গৈ আছোঁ কাষে কাষে, আৰু আগত গৈ আছে মোৰ মৰমৰ ভণ্টিহে দেই। আৰু ভিডিঅ'টো দেখাই থাকিম, মাজুলী কেনেকৈ ৰাস্তা পদূলি দেখাম। বেক কেমেৰাত দেখাম। বেক কেমেৰাটো অন কৰি লৈছোঁ বাৰু। গাইজ, এনেকুৱা ৰাস্তাতে গৈ আছোঁ মই আৰু মোৰ ৱাইফ, ভণ্টি নহয়, মোৰ ৱাইফে হয়। এতিয়ালৈকে মই কেমেৰাত উঠোৱা নাই, মানে ইউটিউবত মই ভিডিঅ' বনোৱা নাই, ফাৰ্ষ্ট টাইম তাইৰ মুখখন দেখাম। আমি গৈ আছোঁ মানে বাইদেউ এজনীৰ ঘৰত গৈ আছোঁ। বাইদেউজনীৰ ঘৰত 500 টকীয়া, মানে BJPৰ চামচাবিলাকে কয় মাজুলী বহুত ধুনীয়া হৈ গ'ল, অসমৰ ৰাস্তা ঘাট বহুত ধুনীয়া হৈ গ'ল। হয়, সঁচাকৈ ধুনীয়া হৈ গ'ল। চাওক ৰাস্তা ঘাট কেনেকুৱা। সেইটো এটা চেণ্টাৰে হয়, আই ড'ন্ট ন' চেণ্টাৰটোৰ নাম কি, বাট দেখিছে, আগত দেখাম। আৰু বহুত ধুনীয়া ধুনীয়া ৰাস্তা হয়। গাইজ, আছোঁ মাজুলীত। দেখিছে, নাৱত নাৱত গৈ আছোঁ। মাজুলীৰ ডেকাচাঙৰ যিটো কাষৰ যিখন নদী হয়, ডেকাচাঙৰ অপজিট ছাইডত, তাত বৰ্তমান দলংখন ভাগিলে। দেখিছে, এই মাজত ভাগি আছে। চ' এতিয়া নাৱত মানুহবিলাক পাৰ হৈ আছে, ময়ো নাৱত পাৰ হ'লোঁ। বাইক আছে সিটো পাৰে, বাইক ৰাখি থৈছিলোঁ। বাইক ৰাখি সেইটো পাৰে পাৰ হৈ গৈছিলোঁ। প্ৰথম নাৱত উঠিছিলোঁ কাৰণে ভয় লাগিলে, ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া ঘূৰি যাওঁতে কৰিছোঁ। দেখিছে, এনেকৈ মানুহবিলাক পাৰ হৈছে। টিউশ্যন যোৱা সৰু সৰু ল'ৰা ছোৱালী, এনেকৈ মানুহবিলাক অহা যোৱা কৰিছে। আৰু বিশেষ নেদেখাওঁ, আৰু মোৰো ভয় লাগে। নাৱত প্ৰথমবাৰে উঠিছোঁ। এইজনী সাঁতুৰিব জনা ছোৱালীজনী, তাই আকৌ বাম পানীতহে বোলে সাঁতুৰিব জানে। এইখন ডেকাচাং, অলপ দিনৰ আগত পাপন দা আহি গৈছিলে। এইখন দলংখন জানমণি VCD-খনত দেখা পাইছিলে হয়তো আপোনালোকে, চাব। এইখন VCD-তে শ্বুটিং হৈছিলে। জানমণিখনত শ্যামন্তিকা শৰ্মা আৰু অভিনেতাজনৰ নামটো মনত নাই। এইখন দলঙতে শ্বুটিং হৈছিলে। গাইজ, নাও পাৰ হৈ আহিলোঁ। এতিয়া আগলৈ গৈ থাকোঁ মাজুলী, দেখাই থাকিম ভিডিঅ'টো।